নমস্কাৰ মানৱীসকল আপোনালোক সকলোকে মই বিলেক্সকে ব্লগছলৈ স্বাগত জনাইছোঁ আৰু আজি বিয়াৰ দিনটো আহি গ'ল আৰু জোৰোণৰটো ভিডিঅ' দিছোঁ আপোনালোকে চাইছে তো এয়া আজি ফুল ডেকৰেশ্যনো কৰা হৈ গ'ল আৰু এয়া হ'ল আৰু শেষলৈকে ভিডিঅ'টো চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ৰ কি হৈছে দেখুৱাব डाटे और बाकी ना जानिया किनाने ले जानिया है बाबा तेरे मेहरा विचो तेरी लाडो परदेसड़ होई एग्जाम आছিলে एग्जाम দি মেলিহে মই আকৌ বিয়া ঘৰৰ পৰা গৈছোঁ এগ্জাম দিবলৈ এগ্জাম দি মেলিহে আহিছোঁ আহি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মেকআপ কৰি আছে দাদা আপোনাৰ নামটো কৈ দিয়ক অঁ কিমান দিন হ'লে মেকআপ শিকি থকা অঁ অঁ বাকী এনে কিবা এনে কণ্টেক্ট চণ্টেক্ট কৰিবলৈ হ'লে কেনেকৈ কৰিব কেইটা কৈ দিয়ক আৰু তো কোনোবাই কণ্টেক্ট কৰিব আৰু আজি মেকআপ দেখিবই তো এই ফাইনেল লুকটো দেখুৱাম বাৰু চলি আছে আৰু এতিয়া বিয়া আৰম্ভ হৈছে আৰু সেইটো যোৱা নাই বাৰু এতিয়া বাক মেকআপ কৰি আছোঁ তো চাই ব্লেক ব্লেক বহি আছে পূৰা ব্লেক ব্লেক বোৱাৰী হৈ গ'ল আৰু সৰু ছোৱালীজনী তো এয়া আমি ভাত খাইছোঁ এতিয়া বৌ এয়া দেখুৱাই দিয়া আকৌ ভালকৈ ইয়ে ৰাম এয়া বহি আছোঁ এতিয়া বহি আছোঁ আৰু নাচি মেলি হৈ গ'ল এতিয়া দৰাও ধামাকা ভিডিঅ' আহিব খালি আপোনালোকে চাব তো এয়া বহি আছে আৰু অনিল ভাই এটা কমন ডাইলগ হৈছে বৰ্তমান ৰ'বা আৰু বৰ্তমান কি আছিলে কইনা আৰু কইনা কেনেকুৱা লাগিছে ক'ব কইনা আপোনাৰ ফিলটো কওক নতুন বাকি আপুনি বিয়া কেনেকুৱা হৈছে কইনা লাষ্ট কইনা বাদ দিয়া এটা তোমাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ লাভ মেৰেজ এতিয়া বৰ্তমান কিমান বছৰ পিছত মানে ছাকচেছফুল হৈছা 8 বছৰ এলা মই 8 বছৰ তুমি কিয় বছৰ 30 বছৰ কমে হ'ল নেকি এয়া এতিয়া দৰা আহি গ'ল ময়ো এয়া কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু এয়া পুৰা দৰা আহিবলৈ ৰেডি
আছে কইনাক নিব আৰু বিনা পইচা দেখো নিদিয়ে এতিয়া দৰাক মালা পিন্ধালে এতিয়া কইনাক পিন্ধিছে এতিয়া কইনাক লৈ যাব আৰু ছোৱালীয়ে 5 মিনিট ঘূৰি চাব নালাগে তুমি নোযোৱা এয়া ফটো উঠাই উঠাই পুৰা ভাগৰ লাগি গ'ল একদম লাষ্ট ফিনিশিং বহি আছে কেৱল লাইট চেট জ্বলাই এয়া আহি গ'ল চব কইনাক তাত হেৰি কৰি মানে কিয় নিয়ম কৰি আকৌ আহি গ'ল এয়া আমি নগ'লো এয়া বা আহি গ'ল এয়া চব এতিয়া বহি আছে আৰু দাদা কি হয় কইনাৰ কি হয় কইনাৰ দাদা আপুনি সেইটো দাদা বুলি হেৰি কইনাৰ কি ভৈনীয়েক সেয়া ভিনীয়েক কেঁচুৱা লৈ আছে এইকেইজন কোন নাজানো নুসুধো বাৰু এতিয়া আমাৰ মাদাৰী সেয়া কোন হয় কইনাৰ খুৰা আপুনি খুৰী চব গৈ পেলাই আহিলে আৰু আমি নগ'লো এইজনী আমাক কেকি এয়া মেকআপ সঁচাকৈ ছোৱালী জীৱনটো বহুত আচৰিত জন্ম হ'ব এখন ঘৰত আকৌ গোটেই জীৱনটো এখন ঘৰত পাৰ কৰিব লাগিব সেয়াই আৰু আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই